কি কৰিব আৰু আজিৰ দিনটোত কাম নাই কাৰণে লেট্ৰিনৰ ৰুমালো আৰু লেট্ৰিনৰ এই গুবিলাক মেটৰৰ নিচিনা পেলাই আছোঁ আৰু দেই। বন্ধুসকল, এইকেইদিন আপোনালোকৰ বাবে মই বিহুৰ ভিডিঅ' চাগে ঢালি আছোঁ, আপলোড কৰি আছোঁ আপোনালোকৰ বাবে। কিন্তু আজিৰ যিটো ভিডিঅ' অলপ ক্ৰিটিকেল মানে মই টয়লেটৰ যিটো কুঁৱাত তাত সোমাই আছোঁ। সেইকাৰণে আজি অলপ বেলেগ ভিডিঅ' বনাবলৈ টাইম নাপালোঁ। এইটো চাগে আমাৰেই লেট্ৰিন আছিলে, কিন্তু মাটি হোৱাৰ পাছত লেট্ৰিন কি বস্তু আৰু মাটি কি বস্তু চিনি নাপায়, হ'লে ইয়াত অলপমান লাগিয়ে আছে দেই চাওক। কিন্তু সেইটো পুৰণা লেট্ৰিন আছিলে, লেট্ৰিন পেলোৱাটো কিন্তু ডাঙৰ কথা। তই আৰু দেই চাই থাকক। গো আচলতে মাটিক ঘিণ কৰিব নাপায়। চ' আমিও একোজন চাগে মাটিয়ে হয়, কাৰণ মাটিৰ তলত যোৱাৰ লগে লগে আমি গেলি পচি যায়, মাটিৰ লগত মিলি যায়। চ' সেইকাৰণে ঘিণ কৰিব নাপায় দেই। কিছুমানে ঘিণ কৰিছে চাগে, সেইকাৰণে কৈ দিছোঁ আৰু দেই। আমি চাগে লাও খাইছিলোঁ, বেঙেনা খাইছিলোঁ, আৰু নিমখ জলকীয়া আৰু ভাতটো ভাতেই, আৰু মাছ খাইছিলোঁ চাগে, মাংস খাইছিলোঁ চাগে। মাংসটোতো আমাৰ নাখায় বাৰু। আৰু আলু খাইছিলোঁ আৰু বিভিন্ন ধৰণৰ শাক পাচলি খাইছিলোঁ চাগে। চ' সেয়া ইয়াত জমা হৈ মাটি হৈ যায়। চ' এই মাটিটো ঘিণ কৰিব নাপায় দেই। আচলতে মাটি পবিত্ৰ বস্তু আৰু পানী পবিত্ৰ বস্তু। মাটি নহ'লে মানুহ থাকিব নোৱাৰি, আৰু পানী নহ'লে মানুহ থাকিব নোৱাৰে, জীয়াই থাকিব নোৱাৰে দেই। মাটিৰ লগত আমি এদিন মিলি যাব লাগিব। এইখন কুঁৱাৰ যিটো টয়লেট আছিল, এইটো ক্লিন কৰোঁতে 2 দিন লাগিল, আৰু আজি শেষ দিন। আৰু আজি শেষ কৰি এই পুৰণা প্লেটটো ওপৰত ঢালি দিম দেই। তাৰপিছত আচলতে এইটো অলপ পুৰণা হৈ গ'ল, এতিয়া আমাৰ টাইম নাপালোগৈ বনাবলৈ। এইকেইদিন জেমেলাটো বেছি, এই পুৰণাটোকে এবাৰ ইউজ কৰোঁ আৰু বুলি। আৰু কেইদিনমানৰ পাছতহে বনাব পাৰিব চাগে নতুন এটা টয়লেট। ত' এইটো লগাব লাগিব, যিহেতু পুৰণা। তাৰ ওপৰতে আমি প্লেট ঢালিম, নহ'লে গিৰি যাব পাৰে ন। সেইটোকে ইউজ কৰি ল'ম আৰু দেই ৰাইজ, বেয়া নাপাব। আৰু যিসকলে ইউজ কৰিব বিচাৰে ইয়াত আহিব পাৰিব এদিনমান দেই। পুৰণা লেট্ৰিনটো এদিনমানৰ কাৰণে পাৰ্মিশ্যন আছে। এই ফ্লেটটো উঠাই দিম দেই। চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'বোৰ, বেয়া নাপাব আৰু এনে ভিডিঅ'বোৰ দিছে বুলি দেই। বৰ বেয়া লাগিছে জানানে গাইজ, মই য'ত লেট্ৰিন বনাবলৈ গৈ আছোঁ এইখিনিতে এটা ধুনীয়া ফুলজোপা লাগি আছে। আৰু ধুনীয়াকৈ ফুল চাওক, বগা ফুল লাগি আছে। কি ফুল বুলি কয় নাজানো, কিন্তু বহুত ধুনীয়াকৈ লাগি আছে। কাটিবলৈ মনটো যোৱা নাই, কিন্তু উপায় নাই, কাটিব লগা হৈছে।
আপোনালোকে কমেণ্ট কৰি জনাব যে কাটিলে ভাল হ'বনে নে নাকাটিলে ভাল হ'ব। মোৰ মতেতো এইখিনিত লাগি আছে মানে এইখিনিত ওচৰতে মানে নাকাটিলে হ'ব যেন লাগিছে মানে হ'লেও মানে লেট্ৰিনৰ ওচৰত মানে মনটো বহুত বেয়া লাগি যায় মানে কি কৰিব আৰু উপায় নাই। য'ত আমি লেট্ৰিন কৰোঁ তাতে যদি এনেকুৱা ধুনীয়া এজোপা ফুল থাকিলে মানে মনটো অলপ হ'লে মানে বেয়া এটা লাগে আৰু ন। চ' আপোনালোকে কমেণ্ট কৰি জনাব যে কাটি পেলাম নে নেপেলাম। চ' আশা কৰিলোঁ কমেণ্ট কৰিব বুলি দেই। এতিয়া মানে পুৰণা লেট্ৰিন আছিল আমাৰ। চ' এইখিনিকে ৰিপেয়াৰ কৰিম বুলি ভাবিছোঁ। আজি মানে ৰদ চদ কিবাবিলাক ডালিম বুলি ভাবিছিলোঁ কিন্তু বৰষুণটো ওপৰত মানে ডাৱৰীয়া হৈ পৰিছে। চ' আজি চাগে কৰিব নোৱাৰিম আৰু ফাৰ্মাৰ অলপ অসুবিধা হৈছে আৰু যোগাৰ পাতিটো এতিয়ালৈকে হোৱা নাই। এইটো পুৰণা লেট্ৰিনৰ যিটো মই কিবাবিলাক শিলবিলাক ভাঙি পেলালোঁ মানে দেই দালাইবিলাক ভাঙি পেলালোঁ আৰু চ' তাত কি কৰিম আৰু উপায় নাই বৰষুণ আহিব। চ' আজি এৰিলোঁ আৰু যে ভিডিঅ'টো বেছি দীঘলে নকৰোঁ আৰু এয়া এইবিলাক আৰু চাফ চিকুণতা কৰিলোঁ ঘৰৰ এই তুলসী গছৰ তলত জাবৰ জোঁথৰ আছিলে তো এইখিনি মানে চাফা কৰি ল'ম আজি মানে। আৰু এই ফুলবিলাক সজাই ল'ম অলপ পাছতকৈ মানে বৰষুণটো এৰিলে মানে এইটো সজামগৈ দেই। আৰু কাম কৰোঁতে মোৰ জোতাযোৰ ধুব পৰা নাই এইটো ফুলবিলাক ওলট পুলট হৈ আছে এইবিলাকো সজাম অলপ পাছতকৈ। আৰু যিসকলে মোৰ চেনেললৈকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ আৰু বেল আইকনটো দবাই দিব যাতে এনেবোৰ ভিডিঅ' আপোনালোকলৈ অতি সোনকালে সোমাই আহে আৰু পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত। এবাৰ কিন্তু কোৱাৰ ভিতৰত নহয় দেই বেলেগ জেগাত দিম আৰু। I got broads in Atlanta. She's a credit cards in the scammers. Getting no licks in the